নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'বিলাকত যদি চাইছে আপোনালোকে নিশ্চয় গম পাইছে মই মাজুলী কিহৰ কাৰণে আহিছোঁ। আমাৰ ঘৰৰ পৰা আজি কৈ দিছোঁ সঁচা কথাটো। আজি আমাৰ ঘৰৰ পৰা আজি এখন ভাওনা দিছে, তাকে চাবলৈ আহিলোঁ আৰু আপোনালোকৰ মাজতো অকণমান নিশ্চয় শ্বেয়াৰ কৰিম কি কৰিলোঁ, কেনেকৈ আছিলোঁ আৰু কিমান দিনৰ মূৰত বাই ভনীবিলাক লগ পাম। বহুতেই ভাল লাগিছে। আহি ঘৰ পাই গ'লোহি কথা পাতি থাকোঁতে, আৰু আহি হাত মুখ ধুই মেলি পৰিৱেশটো অকণমান দেখাই দিছোঁ। ভাওনাখন আচলতে নামঘৰত দিছে, ঘৰত ইমান মানে পৰিৱেশটো নাই। নিশ্চয় দেখাম আপোনালোকৰ ভাওনাখনৰ। আৰু লগতে বাই ভনীবিলাকো লগ পাইছোঁ, দাদাহঁতকো লগ পাইছোঁ। ইমানেই ভাল লাগিছে আৰু ক'বলৈ বাকী নাই। লগতে একেলগতে দেখক গোটেই ভাগিনবিলাকে একদম চিঞৰ বাখৰ কৰি আছে। সিহঁতকো অকণমান কেমেৰাত বন্দী কৰি থ'লোঁ নহয় জানো, তেতিয়া সিহঁতি চাব ডাঙৰ হ'লে আমি এনেকৈ ধেমালি কৰিছিলোঁ নহয় জানো। আৰু দেখক দেখিয়ে মোৰ হাঁহি উঠিছে ইহঁতৰ খেলবিলাক। যি কি নহওক ফূৰ্তি কৰিছে, ভালেই লাগিছে। আৰু মাহঁতৰ আমাৰ বাই ভনীবিলাকো আপোনালোকৰ মাজত নিশ্চয় শ্বেয়াৰ কৰি দিম, আপোনালোকে চাব। আৰু ভাওনা বুলি ক'লে ভাওনা হওক বা বিয়া হওক, মানে মিতিৰ কুটুমবিলাক লগ পোৱা যায় আৰু বাই ভনীবিলাকো আমি একেলগ হওঁ। দেখক আমি সেয়া বাই ভনী পূৰা মস্তি কৰি আছে, আৰু মাহঁতৰ বাই ভনীও আছে আৰু লগতে তামোল কাটি আছে। ভাওনা বুলি ক'লে তামোল চামোল কাটিব লাগে নহয় জানো। এয়া পূৰা কথা পতাত ব্যস্ত হৈছে। মই ভাবিলোঁ অকণমান কেমেৰাত বন্দী কৰি থওঁ, চিনটো থাকি যাব। সেইটো কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বন্ধু বান্ধৱীসকল। আৰু যদি কেনেকুৱা লাগিছে ধুনীয়া এটা কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। ব'লকচোন দেৰি নকৰি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। বৰ ডাঙৰ ডাঙৰ কৰিছে নি তাই? নাই কৰা। পূৰা কথা পতাত ব্যস্ত হৈ আছে, কোনেও কাৰো মাত শুনা নাই আৰু চবেই কথা পতাত ব্যস্ত হৈ আছে। আৰু ভাওনা দিয়াৰ কাৰণে ৰাতিৰ সাঁজটো আমি বইল খাইছোঁ। আলু পিটিকা, দালি আৰু চাটনি, দুখন চাটনি আছে, এখন চালাড আৰু এখন আছে দালি। এনেকৈ নৰসিংহ দি পেলাই চাটনি বনাইছে, নেমু চেমু চব মিলি মানে চব মিলাই বইল খাইছোঁ। আৰু ভাওনা দিয়া আগদিনাখনি বইল খাব লাগে, সেইকাৰণে আমি বইল খালোঁ। আৰু বহুত দিনত বইল খাই কিন্তু বহুতেই ভাল লাগে। আৰু অকলে বইল খাই ভাল নালাগে দে, বইল ভাত খাই ভাল নালাগে, এসোপা মানুহ হ'ব লাগে। কি কয় তেতিয়া ইমানেই খাই ভাল লাগে, মানে খোৱাটো কোনো হেৰিয়ে নহয়, কিন্তু চবেই কথা পাতি খাই এটা বেছি ইণ্টাৰেষ্ট লাগে নহয় জানো। সেয়াও মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ, চাব আপোনালোকে ভিডিঅ'টো। নিৰামিষ বইল ভাত, বাচনটো এইটো
আজি বইল খানা খাই কি অনুভৱ কৰিছা তুমি বইল ভাত খাই কি অনুভৱ কৰিছা আজি খোৱা নাই আজি 15-20 দিন খাই আছো বাইদেউ ভাল লাগিছে মই বইল খাই ভাল পাওঁ ময়ো ভাল পাওঁ বইল খাই আলু পিটিকা মগু দালি নেমু চেপি ভোট জলকীয়া লগত মই বইল খাওঁ অকণমান খাইটো দেখাই দিয়া তেতিয়া ভাল লাগিব আলু পিটিকা মগু দালি ভোট জলকীয়া অকণমান খাই দেখাই দিয়া বইল খাই ভাল পাওঁ ভোট জলকীয়াটো খাই দেখা এইটো 50% নাখালেও 25% খাম আৰু ভিডিঅ' বনাই বাবু আৰু অভিজিতে পেলাই কৰে তোমাৰ খাই কেনেকুৱা লাগিছে তুমি ক'ৰ পৰা আহিছা ভাওনা চাবলৈ তেজপুৰৰ পৰা আহিছা কেনেকুৱা লাগিছে কষ্ট চষ্ট পালা নেকি ভাল লাগিলে ভিডিঅ'বিলাক চাবা আমি চব নামঘৰত থাকিমগে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ধুনীয়া এটা কমেণ্ট কৰিব বুলি আশা কৰিছোঁ আৰু বহু দিনৰ মূৰত লগ হৈছোঁ 6 বছৰ মূৰত বাই ভনী মোৰ মানে কি কয় বাই ভনীবিলাক লগ হৈছোঁ আৰু মাহঁতৰ বাই ভনী আৰু দাদাহঁতকো লগ পাইছোঁ ইমানেই ভাল লাগিছে আৰু চবেই কথাবোৰ অকণমান উঠাই দিলোঁ আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু অকণমান ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ এতিয়ালৈ বাই বাই